সকলোকে স্বাগতম জনাই দি ইনফৰমেশ্যন আসামত আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আগবঢ়াব বিচাৰিছোঁ। আজি ৰাষ্ট্ৰপতি ভৱনত সন্মান প্ৰদান কৰা হৈছিল। পদ্মভূষণ বঁটা মৰণোত্তৰভাৱে তৰুণ গগৈদেৱক প্ৰদান কৰিছে। পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে সাংসদ বিজয় চক্ৰৱৰ্তীক। পুনৰবাৰ জনাইছোঁ, তৰুণ গগৈদেৱক মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা প্ৰদান কৰিছে। দুলাল মানকিক 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে। সাংসদ বিজয় চক্ৰৱৰ্তীক প্ৰদান কৰিছে 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান। যোগেন্দ্ৰনাথ ফুকনক 2020 বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে। লাল বাহাদুৰ ছেত্ৰীক প্ৰদান কৰিছে পদ্মশ্ৰী সন্মান। আজি দি ইনফৰমেশ্যন আসামৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। श्री गुरुदेव नमः। ब्रह्मानंद शुक्ल ज्ञान ज्ञानमूर्तिं गंगादिशं तस्मै दिलक्षं एकानिक विमला सर्वसिभूतं श्री गुरुदेव नमः। কাৰ্যকাল 15 বছৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰি সেৱা আগবঢ়োৱাত তৰুণ গগৈদেৱক প্ৰদান কৰিছে পদ্মভূষণ বঁটা। আমি সেই সময়ত বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত তেখেতৰ বৈকুণ্ঠগামী আত্মাৰ সদ্গতিৰ অৰ্থে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰ্দ্ৰশ্ৰাদ্ধৰ দৃশ্যাংশ দেখুৱাইছোঁ। সেই সময়ত কলাক্ষেত্ৰলৈ তেওঁৰ মৃতদেহ লৈ যোৱাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে প্ৰত্যক্ষ লক্ষ্য কৰিছে যে তৰুণ গগৈদেৱৰ মৃতদেহ লৈ যোৱাৰ দৃশ্য। সেই সময়ত তৰুণ গগৈদেৱক 2021 বৰ্ষৰ পদ্মভূষণ বঁটা প্ৰদান কৰিছে। বিজয়া চক্ৰৱৰ্তীক 2021 বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে। যোগেন্দ্ৰনাথ ফুকনক 2020 বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে। 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে দুলাল মানকিক। লাল বাহাদুৰ ছেত্ৰীক 2020 বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে। ইমৰান শ্বাহক প্ৰদান কৰিছে 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান। মংগললাল সিং হাজোৰাক প্ৰদান কৰিছে পদ্মশ্ৰী সন্মান 2021। ৰমেন শৰ্মা 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে। বিৰুবালা ৰাভা 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে। লখিমী বৰুৱাক 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে। লাল বাহাদুৰ ছেত্ৰী, পুনৰ জনাইছোঁ, লাল বাহাদুৰ ছেত্ৰীক প্ৰদান কৰিছে 2020 বৰ্ষৰ সন্মান। ইন্দিৰা পি বৰা 2020 বৰ্ষৰ পদ্মশ্ৰী সন্মান। পদ্মশ্ৰী সন্মান 2020 বৰ্ষৰ ৰবি কান্নাৰ আৰু কুশল কোঁৱৰ শৰ্মাক প্ৰদান কৰিছে পদ্মশ্ৰী সন্মান 2020।